বিশ্ব পৰিৱেশ দিৱস 2023। প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ উদ্দেশ্য হ'ল জনসাধাৰণক পৃথিৱীৰ বৰ্তমান এবং পৰিৱেশ সম্পৰ্কে সজাগ কৰা। বিশ্ব পৰিৱেশ দিৱস সৰ্বপ্ৰথম 1954 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত পালন কৰা হৈছিল। বৰ্তমান 100টাৰ বেছি দেশে বিশ্ব পৰিৱেশ দিৱস পালন কৰে। প্ৰতি বছৰে এটি নতুন বিষয়বস্তু লৈ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। চনৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তুটো হ'ল সলিউশনছ টু প্লাষ্টিক পলিউশ্যন, প্লাষ্টিক প্ৰদূষণৰ সমাধান। বিশ্ব পৰিৱেশ দিৱসে পৰিৱেশ প্ৰদূষণ, বিশ্ব উষ্ণায়ন, জীৱ বৈচিত্ৰ্য ইত্যাদি সমস্যাৰ ওপৰত গুৰুত্ব দিয়া হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আজি প্ৰতিজন মানুহে নিজৰ স্তৰত পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখিবলৈ প্ৰচেষ্টা কৰা উচিত। আজিৰ যুগত পৰিৱেশ প্ৰদূষণ অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। আমি সাধাৰণ ৰাইজক পৰিৱেশ সংকটৰ বিষয়টোৰ বিষয়ে অৱগত কৰি সজাগ তথা সচেতন কৰি তুলিব লাগিব।